হেল্ল' গাইজ, কি খবৰ? আছা না ভালে চবে? আৰু মই আজি পুৱাই নয়নতৰা ফুলৰ পাত ছিঙি লৈ আহিলোঁ ৰ'ব। কি হৈছে মোৰ চুলিকেইটা সৰা সমস্যা বহুত আৰু উঠিও গোটেই দুনিয়াৰ। সেইকাৰণে ৰস দিলি বোলে চুলিকেইটা বোলে ভাল হৈ বোলে সৰাটো কমে। আৰু ইয়াতে মই এক পেকেট চেম্পু এতিয়া মিক্স কৰি ল'ম। আৰু এতিয়া চেম্পুখিনি মিক্স কৰি লৈ কিনে মই মাথাটোত এতিয়া লগাই দিওঁ চাৰিওভাগে আৰু লগে চগে হৈ কিনে এতিয়া মই 10 মিনিটমান টাইম ৰাখিম আৰু এনেকৈ। আৰু এইভাগে মই ধুনীয়াকৈ ধুই দিলোঁ। ধোৱাৰ পাছত ভাল লাগে আৰু চুলিগিলা লাৰি কিনে বহুত ভাল লাগে। আৰু এইভাগে মই এতিয়া ভিডিঅ' বনাম বুলি ভাবছোঁ ৰ'ব। তাকে এতিয়া অলপমান সাজি কাচি ল'লোঁ আৰু ভিডিঅ' চিডিঅ' বনাই কিনে ভাবলোঁ খাওঁ। তাকে এতিয়া ধুনীয়াকৈ এটা আনি কিনে খুন্দা হ'ল দক খুন্দনাটোতে খুন্দছোঁ। আৰু এতিয়া তাতে নিমখ জ্বালা ধনিয়া চনিয়া চব দিছোঁ আৰু দি কিনে এতিয়া খাব লাগে। আৰু এইভাগে আমাৰ বাইদেউক খাব মাতিছিলোঁ, বাইদেউ আহি পোৱা নাই। তাকে মই তাইক চাই আছোঁ কেতিয়া পাই আহিলে আৰু খাব পাৰোঁ একেলগে। আৰু এইও ধুনীয়াকৈ সানি আছে। আৰু এইভাগে আমাৰ বাইদেউ আহি পালাক ৰ'ব। পূৰা আহিছে একদম, তাই দাউৰি আহিছে দক গাইছ। আৰু এইভাগে আহি কিনে তাই কৈছে আৰু বোলে হাতেদি সানা সেনকৈ সানিলে সদ নালাগিব এনেকৈ কৈছে। আৰু তাই আৰু হাতেদি সানিব খোজা নাই, ধুনীয়া জ্বালা দিছে হাতত ধৰিব। আৰু এইভাগে আমি টেঙা চেঙা খালোঁ, খাই কিনে ৰাতি আহিলোঁ খানা খাবা বাইদেউহঁতৰ ঘৰত। আৰু এইটো বাবু আৰু এইটো সৰু মুনু আৰু এইটো হৈছে ডাঙৰ মুনু। তাই ডান্সত প্ৰাইজ পাইছে, পকাৰাণে খানা পাতছি। তাকে এতিয়া ধুনীয়াকৈ আমাক খানা ৰেডি কৰি দিলাক। এতিয়া খাব লাগে আৰু ভালকৈ। আৰু এতিয়া আমি ধুনীয়াকৈ ভাতকেইটা খাওঁ নে কি গাইছ। আৰু আমি নেক্সট এটা ভিডিঅ'ত লগ পাম দিয়ক। আজিৰ কাৰণে বাই বাই।